Hello there student, welcome to EB Chemistry. এতিয়া চলি আছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আটাইতকৈ বেয়া খবৰটো আজি আহিল। আজি অনুষ্ঠিত হৈছে ৰসায়ন বিজ্ঞানৰ পৰীক্ষা আৰু এই ৰসায়ন বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্ন কাকতখন যোৱাকালিয়ে ফাদিল হৈছে। হোৱাটছএপৰ যোগেদি ফাদিল হৈছে এই প্ৰশ্ন কাকতখন আৰু এটা কথা মন কৰিব লাগিব যে এটা পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতেই যেতিয়া প্ৰশ্ন কাকতখন ফাদিল হয় তেতিয়াহ'লে সেই পৰীক্ষাটো কিমান গ্ৰহণযোগ্য হ'ব। এই পৰীক্ষাক লৈ ছাত্ৰ-ছাত্ৰীসকলে বহুত বেমেজালিত পৰিছে, বহুতে টেনশ্যনত আছে। কিছুমানে কৈ আছে পৰীক্ষা আকৌ হ'ব লাগে, কিছুমানৰ মতে এই পৰীক্ষাটো কেঞ্চেল কৰিব লাগে। বহুতে বহুত ধৰণৰ কথা কৈ আছে। আচলতে এবাৰ এছকে পৰীক্ষাসমূহ সফলতাৰে অনুষ্ঠিত কৰিব পৰা নাই, কাৰণ যেতিয়াই ইংৰাজী পৰীক্ষা অলপ টাফ হৈ গ'ল, ষ্টুডেণ্টবোৰৰ মাইণ্ডটো অলপ চেঞ্জ হ'বলৈ ধৰিলে। ষ্টুডেণ্টৰ মাইণ্ডত চলি থকা পৰীক্ষা দিওঁ নিদিওঁ কথাটো চলি থকাতেই আজি আহিল আৰু দ্বিতীয়টো খবৰ। আৰু এই দ্বিতীয়টো খবৰে ষ্টুডেণ্টক বেয়াকৈ প্ৰভাৱ পেলাব। ষ্টুডেণ্টবোৰে এতিয়া কৈ আছে পৰীক্ষা আকৌ অনুষ্ঠিত কৰিব লাগে। কিছুমানে কৈ আছে বহুত কষ্ট কৰিলোঁ, এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। কিছুমানে কৈ আছে ষ্টুডেণ্ট যিবিলাকে কুৱেশ্যন পেপাৰখন পাইছে সেইবিলাকৰ কাৰণেহে ভাল হ'ল, আমাৰ একেবাৰে বেয়া হ'ল, আমিতো 40 মাৰ্কো নাপাম। যিকে নহওক এছকে ইয়াৰ ওপৰত তদন্ত আৰম্ভ কৰিব, চৰকাৰেও ইয়াক হস্তক্ষেপ কৰিব আৰু ইয়াৰ এটা উচিত তদন্ত হ'ব। আৰু মই ক'ব পাৰোঁ যে পৰীক্ষা আকৌ অনুষ্ঠিত হ'ব পাৰে, যিহেতু কুৱেশ্যনটো যোৱাকালিয়ে ভাইৰেল হৈছে। আজি এইটো কুৱেশ্যন ফাদিল হোৱা নাই, যোৱাকালিয়ে ফাদিল হৈছে কুৱেশ্যন। গতিকে ইয়াৰ ওপৰত বহুত তদন্ত হ'ব। একদিন আগতীয়াকৈ যেতিয়া কুৱেশ্যন পেপাৰখন ফাদিল হয় তেতিয়াহ'লে সেইটো কুৱেশ্যন বহুতৰে মাজত গুচি যোৱাটোৰ চান্স আছে। মোৰ তৰফৰ পৰা মই ক'ব খোজোঁ কুৱেশ্যন পেপাৰখন ভাইৰেল হৈছে বুলি মই কোৱা নাই, কিন্তু এইটো কথা ক'ব খোজোঁ যে কুৱেশ্যনখন ফাদিল হৈছে, যিহেতু হুবহু মিল আছে কুৱেশ্যনখনৰ লগত। গতিকে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে, ইয়াক লৈ চৰকাৰে হস্তক্ষেপ কৰিব লাগে। থেংক ইউ। আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ, এক ব্ৰেকিং নিউজ জনাব বিচাৰিছোঁ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল। এদিন পূৰ্বে হোৱাটছআপৰ জৰিয়তে প্ৰচাৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত। ছপা প্ৰশ্ন কাকতৰ হাতে লিখা প্ৰতিলিপি পূৰ্বে ফাদিল হৈছে আৰু ND24ক এই সকলো তথ্য প্ৰমাণ দাখিল কৰিছে এগৰাকী ছাত্ৰই। যোৰহাটৰ এগৰাকী ছাত্ৰই হোৱাটছএপত প্ৰেৰণ কৰিছিল হাতে লিখা প্ৰশ্ন কাকত। তথ্য প্ৰমাণ সহকাৰে ND24ৰ হাতত সকলোখিনি তেওঁলোকে অৱগত কৰিছে। কিদৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে সেই খবৰ আমি এই মুহূৰ্তত আপোনালোকক জনাইছোঁ। এটা দিনৰ পূৰ্বে ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হৈছে। ছপা প্ৰশ্ন কাকতৰ হাতে লিখা প্ৰতিলিপি পূৰ্বে ফাদিল হৈছে। আৰু ফাদিল হোৱা প্ৰশ্ন কাকত আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল। এটা দিনৰ পূৰ্বে হোৱাটছএপৰ জৰিয়তে প্ৰচাৰ হৈছে ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত।